মুখৰ হাঁহি চবেই দেখা পালেও মনৰ দুখ বুজাৰ ক্ষমতা চবৰে নাই। পৃথিৱীত যদি কঠিন বুলিবলৈ কিবা আছে সেইটোৱে হ'ল মানুহ চিনি পোৱা। তোক পাই ভাবিছিলোঁ জীৱনটো সলনি হৈ যাব, তই সলনি হৈ যাবি এইটো কেতিয়াও ভবা নাছিলোঁ। এটি অচিনাকি ৰাস্তাত কেইবাৰমান গ'লেই ৰাস্তাটো পৰিচিত হৈ যায়, কিন্তু এজন মানুহৰ লগত যুগ যুগ ধৰি যোগাযোগ থাকিলেও বহুত সময়ত সেই মানুহজনক চিনি পোৱা বৰ কঠিন। সহজে পোৱা বস্তু বেছি দিন নাথাকে, কিন্তু যিটো বস্তু বেছি দিন থাকে সেইটো কেতিয়াও সহজে পোৱা নাযায়। ভাল পোৱা মানে কাৰোবাক পোৱা নহয়, বৰং নিজে কাৰোবাৰ কাৰণে হেৰাই যোৱা। নীৰৱে কন্দাতকৈ ডাঙৰ কষ্ট বোধহয় পৃথিৱীত আৰু একোৱেই নাই। কাৰোবাক পোৱাৰ কাৰণে নিজক পৰিৱৰ্তন কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিয়ে সঁচাকৈ ভাল পায় সেইজনে সকলো জনাৰ পিছতো আপোনাক ভাল পাই থাকিব। এতিয়া আৰু একো চিন্তা নকৰোঁ, ভাগ্যত যি আছে সেইটোৱে হ'ব। প্ৰেমৰ অনুভূতিবোৰ খুব আজব ৰকমৰ হয়। কেতিয়াবা খুব কষ্টকৰ মাজতো লুকাই থকা সুখ বিচাৰি পোৱা যায়। আকৌ কেতিয়াবা বহুত সুখৰ মাজত কিছুমান নজনা দুখ কষ্টই আগুৰি ধৰে আমাক। পক্ষীক নহয় তাৰ সুৰক ভাল পোৱা, ফুলক নহয় তাৰ গোন্ধক ভাল পোৱা, গানক নহয় তাৰ কথাক ভাল পোৱা, মানুহৰ সৌন্দৰ্য নহয় তাৰ মনক ভাল পোৱা। জীৱন আৰম্ভ হয় নিজৰ কান্দোনেৰে আৰু জীৱন শেষ হয় আনৰ কান্দোনেৰে। মাজ বাটত ৰৈ যায় কিছু সুখ আৰু দুখ। বুৰ্বক মানুহে ধোকা খায়, সৎ মানুহে কষ্ট পায়, সৰল মানুহে আঘাত পায় আৰু স্বাৰ্থপৰ মানুহে আনন্দত দিন কটায়। এয়াই বাস্তৱ। এই নিষ্ঠুৰ পৃথিৱীত স্বাৰ্থপৰ নহ'লে জীয়াই থকাটো খুব কষ্টকৰ। আজি মনৰ পৰাই ভাল পোৱাৰ কোনো মূল্য নাই। যাক যিমানে ভাল পাবা, যাৰ কাৰণে যিমান বেছি কৰিবা, সেইজনে তোমাক বেছি কষ্ট দিব। ভাল পোৱা বৰ অদ্ভুত বস্তু, কাৰোবাক দিয়ে পূৰ্ণতা, আকৌ কাৰোবাক দিয়ে শূন্যতা। পৰিস্থিতি কোনেও নুবুজে, আগে চবেই ভুলটোৱে বুজে। বেছি আঘাত পালে মানুহে কান্দিব নহয়, বেছি সময় হাঁহিবলৈও পাহৰি যায়। নাম ডাঙৰ না পদ ডাঙৰ, অৰ্থ ডাঙৰ না ধৰ্ম ডাঙৰ, আচল কথা হ'ল বিপদৰ সময়ত যিয়ে লগত থাকে, ওচৰত থাকে, সেইবোৰে চবতকে ডাঙৰ। জীৱনে কেতিয়াও দ্বিতীয় সুযোগ নিদিয়ে, সেইবাবে সুযোগ গুচি যোৱাৰ আগতে উপভোগ কৰক। সম্পৰ্ক দূৰত্বৰ কাৰণে শেষ নহয় ঠিকেই, কিন্তু দূৰত্বৰ পৰিমাণ যেতিয়াই অতিৰিক্ত হৈ যায় তেতিয়াই আৰু ওচৰত যাবলৈ মন নাযায়। চবকে বিশ্বাস কৰিলে বিশ্বাস শব্দটো মূল্যহীন হৈ যায়। যদি কোনোবাই আপোনাৰ বিশ্বাস ভাঙে তেন্তে তেওঁক ধন্যবাদ দিবা, কাৰণ ইহঁতেই শিকায় যে বিশ্বাস বহুত ভাবি চিন্তি কৰিব লাগে।